এইডাল ভয় লাগে গাহৰি খালে এডাল হয় বুলি কয় গতিকে এইটো দেখিছে আপোনালোকে ফিটা পেলু তাৰপিছত এইটো আছে তৰা মাছ তাৰপিছত এইটো আছে অক্টোপাছ এইবিলাক কি অৰিজিনেল নেকি অৰিজিনেল এতিয়া মহাকাশখন এবাৰ দেখিব পাৰিম মানে মহাকাশত কেনেকুৱা কি চলি আছে মহাকাশৰ ঘটনাবিলাক আৰু আপোনালোকে দেখিছে বহুত ধুনীয়া যন্ত্ৰ মেচিন ভাইটিহঁতে বনাইছে গতিকে তেওঁলোকক সুধিম কি কি বনাইছে ভাইটি প্ৰথমে এইটো কোৱা কি হয় চ' গাইজ আপোনাক পুনৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ত আৰু মই আজি আহিছোঁ চৰাইবাহী যি কমিটি ভাওনাৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনী প্ৰস্তুত কৰা হৈছে বা প্ৰদৰ্শনী এখন দেখুওৱা হৈছে তাত আহিছোঁ আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া কিছুমান নাজাৰা হৈছে আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া কিছুমান বস্তু দেখা গৈছে প্ৰথমে চাওক আপোনালোকে মোৰ পিছফালে আছে মহাদেৱৰ শিৱলিংগ আৰু সিফালে আছে শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীৰ যিসকল শিশু বিজ্ঞানী আছে তেওঁলোকৰ বিজ্ঞান মেলা আৰু তাৰ লগতে বিভিন্ন ধৰণৰ আছে তাৰপাছত এইফালে আছে বৰ্তমান বন্ধ হৈ আছে বাৰু ভাস্কৰ্য শিল্পী দুৰ্গা প্ৰসাদ নাথৰ মই দেখাইছোঁ অলৰেডি আগতে দুৰ্গা ছাৰৰ আৰু সেই দুৰ্গা ছাৰৰ ইয়াতে তেওঁৰ যিখন প্ৰদৰ্শনী হয় ইয়াতে লৈ আহিছে আৰু দেখাত নাই গতিকে দেখাব পাৰিলোহেঁতেন আৰু এফালে আছে বিভিন্ন ধৰণৰ কাপোৰৰ দোকানবোৰ আৰু এনেকৈ তেওঁলোকে ইয়াতে প্ৰদৰ্শনীখন আয়োজন কৰিছে বহুত ভাল লাগে ৰাতি বিশেষকৈ বেছি ভাল লাগে এতিয়া আপুনি ইমান নাজানা দেখিব নাপাব কাৰণ কিয় এতিয়া পোহৰ হৈ আছে আৰু মানুহবোৰ কমাই আছে বা লাইটবোৰ জ্বলি উঠা নাই গতিকে বন্ধুসকল ব'লক প্ৰদৰ্শনীৰ ভিতৰত গৈ অলপ চাওঁ কি কি আছে আৰু আজি আৰু ইয়াতে আহিছে দোকানবোৰ ফিক্স প্ৰাইচ 100 ৰুপিজ এইবিলাক কিবা কিবি পেণ্ট আছে আৰু এইবিলাক 300 ৰুপিজ ফিক্স প্ৰাইচ সিভাগে আছে ফিক্স প্ৰাইচ 100 ৰুপিজ আৰু তেনেকৈ আছে কাপোৰবোৰ এতিয়া 100 ৰুপিজ এইবিলাক টি চাৰ্ট হয় আৰু এইবিলাক ছোৱালী মানুহৰ 100 ৰুপিজ চব এতিয়া আহিছে বিভিন্ন কেব লাইছে ভাইটি ক'ব আহিছা মৰিগাঁও পৰা আহিছে কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে থেংক ইউ আৰু দাদাহঁত ক'ব আহিছে আপোনালোকে মৰিগাঁও পৰা ত' দোকানৰ এইবিলাক বস্তু ক'ৰ পৰা আনে কিমানবোৰ বস্তু গুৱাহাটীৰ পৰা আনে ঠিক আছে থেংক ইউ আৰু বাইদেউ আছে মানে কি আমাৰ যি থলুৱা শিল্পৰ কাপোৰ লৈ আছে বাইদেউ ক'ব আহিছে মৰিগাঁও পৰা আহিছে এইবিলাক কাপোৰ আপুনি নিজে বনোৱা নে কালেকশ্যন কৰা আছে ঠিক আছে কিমান দাম হয় এইখন কি বুলি কয় মাফলা মিচিং জনজাতীয় কিমান দাম হয় ইয়াৰ 150 টকা এখন নাগা ট্ৰেডিশ্যনেল হয় এখন হ'ল বড়ো আপোনালোকে চাব পাৰিছে এখন বড়ো এখন নাগা তাৰপিছত আৰু বাইদেউ এখন আছে তোমাৰ এখন মিচিং জনগোষ্ঠী হয় এখনো মিচিঙৰ হয় আকৌ এখন আমাৰ ধৰি লওক তিৱা জনগোষ্ঠী এখন চিনি পাইছে তিৱা জনগোষ্ঠী হয় তোমাৰ আৰু মোৰ ট্ৰেডিশ্যনেল আছে তোমাৰ নেপালী আছে হয় তাৰপিছত এখন কি হয় বাইদেউ এখন একে হয় এইটো আমাৰ এইটো হেৰি বেলেগ কৰা মিচিং কালচাৰ মিচিং ট্ৰেডিশ্যনেল মিচিঙৰ হয় এইটো তোমাৰ কালাৰটো আমি বেলেগ কৰিছোঁ আচ্ছা আৰু আপোনালোকে দেখিছে ইয়াতে গোটেই ট্ৰেডিশ্যনেল অসমৰ যিমান ট্ৰেডিশ্যন আছে প্ৰায় গোটেইখিনি ট্ৰেডিশ্যনেল কাপোৰ ইয়াতে ৰাখিছে তাৰপিছত আৰু আছে এইবিলাক এইটো কি এৰী এইটো এৰী কাপোৰৰ ফৰক আৰু ইয়াত চাওক আপোনালোকে ট্ৰেডিশ্যনেল একটা খাদী কাপোৰ হয় নহয় জানো খাদী কাপোৰ হয় বাইদেউ আপোনালোকৰ সংস্থাটোৰ নাম কি নে আপুনি পাৰ্চনেলি আছে নে আপোনালোকৰ সংস্থা আছে পাৰ্চনেলি আহিছে আপুনি ঠিক আছে ধন্যবাদ বাইদেউ আকৌ আহিম ভাল লাগিলে আপোনাৰ পৰা ইমানখিনি জানিব পাৰিলোঁ আৰু ইমান ধুনীয়া ট্ৰেডিশ্যনেল কালেকশ্যন ৰাখিছে কিনিমহি আৰু আপোনাকো শুভেচ্ছা জনাইছোঁ যাতে কাষ্টমাৰে আহক আৰু কিনিবলৈ যাওক আৰু আপোনালোককো আমাৰ ইয়াত ধৰি লওক বিভিন্ন জনগোষ্ঠী কাপোৰ পাব হয় ঢকুৱাখানাৰ পৰা আহিছে আমি মই বাৰু মৰিগাঁৱৰ হয় আৰু বেলেগৰ পৰা আহিছে পাব মুগাৰ পাব অৰিজিনেল মুগাৰ পাব ঢকুৱাখানাৰ পৰা আহিছে ঠিক আছে ঢকুৱাখানাৰ পৰা আহিছে আৰু অৰিজিনেল মুগা পাটৰ গোটেইখিনি কাপোৰে পাব গতিকে আপোনালোকে আহিব এই দোকানখন মই দেখাই দিলোঁ আৰু যদি ভিডিঅ'ত চাই আছে আপোনালোকে যদি ইয়াতে আহি কিবা কিনে মোক এটা কমেণ্ট কৰিব প্লিজ আৰু এই বাইদেউহঁত আহিছে ঘিলামৰাৰ পৰা আপোনালোকে চাওক বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল কাপোৰ লৈ আহিছে বাইদেউ ক'ৰ পৰা আহিছে লখিমপুৰ ঘিলামৰা ইয়াতে আহি কেনেকুৱা লাগিছে প্ৰথমে কওক এনে ভালে লাগিছে আগতে আহোঁতে ভালে পাইছোঁ আগতে আহিছে ইয়াতে আহিছোঁ মানে চৰাইবাহীত নাই অহা মৰিগাঁৱত আহিছে চৰাইবাহীত ফাৰ্ষ্ট টাইম ঠিক আছে আজি আপুনি ইমান ঠিক গম নাপাব ইয়াতে আমাৰ যিটো মেইন প্ৰগ্ৰেম হয় মই আপোনাক কৈ দিছোঁ 7 তাৰিখে আমাৰ যি কমিটি ভাওনা হয় 14 মানে কি আপোনাৰ তাত 12খন তাত 12খন তেনেকৈ আপোনাৰ তাত 17খন তেনেকৈ কৰি বহুতকেইখন ভাওনা একেলগে হ'ব আৰু সেইদিনাখন বহুত মানুহ গেদাৰিং হ'ব আৰু হয়তো আপুনি সেইদিনাখন দোকানত বহুত বেছি ভাল বিক্ৰী হ'ব চাগে সেইদিনাখন ভাল হ'ব বুলি আশা কৰি আছোঁ হয় মানে কি আজি বিশেষকৈ আমাৰ আৰম্ভণি হৈছে বুলি ক'ব পাৰি আচলতে হেৰি হোৱাই নাই থেংক ইউ বাইদেউ ট্ৰেডিশ্যনেল বস্তু কি আনিছে আপুনি ট্ৰেডিশ্যনেল মানে এইখিনি মিচিং ট্ৰেডিশ্যনেল এই গোটেইখিনি মিচিং ট্ৰেডিশ্যনেল ন দেখাব পাৰিম ভিতৰত সোমাই আৰু আপোনালোকে চাওক এই যে কাপোৰবোৰ দেখিছে এইবোৰ হ'ল মিচিং ট্ৰেডিশ্যনেল বাইদেউ মিচিং ট্ৰেডিশ্যনেল হয় সকলোবোৰ নামবিলাক নাজানো বাৰু কিন্তু বাইদেউ নামবিলাক কি কয় ইয়াৰ মিচিং কাপোৰে কয় নহয় যেনেকৈ আমাৰ অসমীয়াত চাদৰ মেখেলা কয় কি কয় মিচিং চাদৰ মেখেলা ঠিক আছে আপোনালোকে চাওক এইবোৰ হ'ল মিচিং চাদৰ মেখেলা আৰু বাইদেউক ধন্যবাদ জনাইছোঁ এৰী ষ্টল আছে এৰী অকল এৰী
হয় ভাল লাগিছে দেখি ক'ৰ পৰা আহিছে গগনা CLF মানে আমাৰ আচ্ছা আচ্ছা ঠিক আছে আপোনালোকে এইবোৰ নিজে প্ৰস্তুত কৰিছে বহুত ধুনীয়া আমাৰ চৰাইবাহীৰে মানুহ আৰু আমাৰ চৰাইবাহীৰে প্ৰডাকশ্যন চাওক আপোনালোকে এইফালে লিখা আছে গগনা CLF কপলি উন্নয়ন খণ্ড আৰু আমাৰ চৰাইবাহী মানুহৰ নিজৰ মানুহৰ এইবিলাক সকলোখিনি আপোনালোকে হাতেৰে বোৱা মেচিনত বোৱা নে হাতেৰে বোৱা হাতেৰে বোৱা ন আমাৰ যিখন হাতৰ তাঁতশাল থাকে আৰু ঠিক আছে আৰু এখন বনাওঁতে 1000 টকা খৰচ পৰি যায় কিমান টকাত বেছিব আমি নাজানো বাইদেউহঁতৰ আইডিয়া ঠিক আছে বাইদেউ থেংক ইউ 1400 টকা আপুনি যদি আপোনাক যদি এখন লাগে তেনেহ'লে 1400 টকাত পাই যাব ইয়াতে 1400 টকা থেংক ইউ ইফালে আমাৰ এয়া আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু এতিয়া মহাকাশখন এবাৰ লক্ষ্য কৰিম মানে মহাকাশত কেনেকুৱা কি চলি আছে মহাকাশৰ ঘটনাবিলাক আমাৰ দাদাহঁতে ফিটিং কৰি আছে আৰু অলপ পাছতেই দেখিবলৈ পাম নিশ্চয় দাদা দেখিব পাম বুলি আশা কৰিলোঁ ধন্যবাদ আমি ছেটিং কৰি আছোঁ আৰু ছেটিং কৰাৰ ঠিক আছে 20 মিনিটৰ পিছত আমি দেখাব পাৰিম ঠিক আছে মই চাব পাৰিম আপোনাক ফিল দিব পাৰিম কিন্তু আপোনাক দেখাবহে নোৱাৰিম আৰু আপোনালোকে দেখিছে বহুত ধুনীয়া যন্ত্ৰ মেচিন ভাইটিহঁতে বনাইছে গতিকে তেওঁলোকক সুধিম কি কি বনাইছে ভাইটি প্ৰথমে এইটো কোৱা কি হয় হয় এইটো হাইড্ৰলিক ইউজ কৰি বনোৱা হৈছে এখন দলং যেনেকৈ আপোনালোকে লণ্ডনত দেখিব পাৰে ন এখন দলং আছে দলংখন একচুৱেলি চাপৰ হয় তাত নদীৰ যেতিয়া জাহাজ যায় ন তেতিয়া দলংখন আপুনি যেতিয়া চেঞ্চাৰ থাকে তো ওপৰলৈ উঠে তেনেকুৱা এইটো এটা মডেল হেৰি বনোৱা হৈছে এতিয়া ঠিক আছে তুমি দেখাই দিয়াচোন বাৰু অলপ মানে কেনেকৈ ইয়াত ইয়াত পানী ইউজ কৰা হৈছে আৰু দুটা ইনজেকশ্যন আছে এটা ইয়াত আছে এটা ইয়াত লগোৱা হৈ আছে আচ্ছা এতিয়া যেতিয়া আমি ইয়াৰ পৰা পানী ইনজেক্ট কৰিম ন এতিয়া পাইপৰ জৰিয়তে তালৈ যাব যাৰ ফলত ইয়াৰ হেৰিটো তাৰ ওপৰত দিব আচ্ছা আচ্ছা যাৰ ফলত এইটো আপ হৈ যাব আৰু ইয়াৰ মাজেৰে নাও যাব পাৰে যেতিয়া নাও ক্ৰছ দেখিছে যেতিয়া ইনজেকশ্যনটো কৰিছে হাইড্ৰলিক প্ৰেছ হয় নহয় জানো হাইড্ৰলিক প্ৰেছ আৰু এইটো উঠি গৈছে তাৰপাছত আকৌ যেতিয়া সেইটো প্ৰেছ মানে কি ভিতৰলৈ পুল কৰা যাব নিজে নিজে আকৌ নামি আহিব মজা নদীৰ পৰা পানী আহিছে এনেকৈ এদি আহিছে আহি এইটোত পিউৰিফাই হৈছে ন এইটো পিউৰিফাই হৈছে আৰু তাৰপৰা পানীটো ইয়াত পৰিছে আৰু ইয়াৰ পৰা যিটো ইউজেবল পানী এইটো ইয়াত সেইটো খাব পাৰি ইউজ কৰিব পাৰি আমি ইউজ নকৰোঁ বাৰু এতিয়া চ' থেংক ইউ তোমালোকে আৰু কি কৰিছা আৰু এনেই মই নৰ্মেলি আৰ্ট কৰোঁ আৰ্ট কৰা কি আৰ্ট কৰিছা দেখুৱা এইখন থাকিব পাৰে এইখন তুমি কৰা বহুত ধুনীয়া এইখন বহুত ধুনীয়া তাৰপিছত আৰু ইয়াত আছে এই দুখন হয় এইখন আৰু সেইখন এইখন আৰু এইটো দেখিছে আপোনালোকে ফিটা পেলু তাৰপিছত এইটো আছে তৰা মাছ তাৰপিছত এইটো আছে অক্টোপাছ এইবিলাক কি অৰিজিনেল নেকি অৰিজিনেল মৰি গ'ল সংৰক্ষিত কৰি ৰখা হৈছে আৰু চাওক এইটো চেপেটা কৃমি আৰু সেয়ে মৌ মাখি আৰু এইবোৰ সম্পূৰ্ণ অৰিজিনেল হয় বিশেষকৈ এইডাল ভয় লাগে গাহৰি খাই এডাল হয় বুলি কয় গতিকে ফিটা পেলু আজি প্ৰথম দেখিছোঁ আৰু চাওক আপোনালোকে এনেকৈ যদি আপুনি দেখা নাই এইটো তৰা মাছ আৰু এইটো সাগৰীয় অক্টোপাছ আৰু এনেকৈ আছে থেংক ইউ তোমালোকক বাই বাই ক'লোঁ মানে কৈছোঁ ব্ৰাইট ফিচাৰ আৰু আপুনি যে দেখিছে জুবিন গাৰ্গৰ এই ফটোখন বা এই ধুনীয়া ধুনীয়া ফটোবিলাক মোৰে এখন স্কুল আৰু এইখন বিদ্যালয়তে মই পঢ়িছিলোঁ আগতে সাধনা চিত্ৰাংকন বিদ্যালয় চৰাইবাহী আৰু তাৰ বৰ্তমান শিল্পীসকলে আঁকি আছে এইটো কি কয় আৰ্টটো এইটো হেৰি কয় ন পৰ্ট্ৰেট কয় মানে কি যিটো হেৰি আঁকিছা চাৰ্কল পেঞ্চিল দি কৰিছে হয় ঠিক আছে